নমস্কাৰ ৰন্থলী গহনাৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম। মই স্বপন বনিয়া। অলৰেডি আপোনালোকে গম পাইছে মোৰ যিহেতু চেনেলটো চাই আছে আৰু মই যে এখন গহনাৰ শ্ব'ৰুমৰ কাম কৰি আছো সেইখিনি আপোনালোকে অলৰেডি গম পাইছে আৰু বহুখিনি মানুহ আহিছেও বাৰু। গুৱাহাটীৰ পৰা বহুত কেইজনীমান বাইদেউ আহিছিল মোৰ ওচৰলৈ, আহি পেলাই গহনা দিলে আৰু যি কি নহওক গহনাখিনি কালেকশ্যনখিনি দেখাওঁ আৰু বহুখিনি কষ্ট কৰি অৱশেষত শ্ব'ৰুমটো যেনিবা আজি কমপ্লিট হ'ল আৰু যিমানখিনি ওচৰৰ যিখিনি মানুহ আছে গতিকে সেইখিনি মানুহ আহিব আৰু মই গহনাখিনি কালেকশ্যনবোৰ দেখাব ধৰিছোঁ। মই আচলতে কাৰিকৰ, মই এনেকুৱা কোনো ভিডিঅ' হওক বা তেনেকুৱা ধৰণৰ কোনো আজিলৈকে কাম কৰা নাছিলোঁ, গতিকে লাহে লাহে শিকিছোঁ আৰু আপোনালোকে আশীৰ্বাদ দিব আগলৈ যাতে আৰু কৰি যাব পাৰোঁ দেই। আৰু গতিকে মই গহনাবোৰ অলপমান আপোনালোকক দেখাব ধৰিছোঁ। চাওক, এইবোৰ বৰপেটীয়া মিনা ছেট কৰিলোঁ, 3D ডিজাইনৰ। এইটো চিলভাৰ বেছ গ'ল্ড পলিচ। আগতে মই অকল পাতখনৰ কাম কৰিছিলোঁ, এতিয়া বৰ্তমান মানে দুইটাৰ যিহেতু শ্ব'ৰুম হয় গতিকে শ্ব'ৰুমৰ কাৰণে মই গোটেইখিনি বস্তু ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে আহিব কেনেকুৱা ধৰণৰ লাগে আপোনালোকৰ ভবাৰ মতে যদি মই কৰি দিব পাৰোঁ মোৰ ভাল লাগিব। আৰু এইটো কৰি ৰখালোঁ আপোনাৰ স্কোৱাৰ ডিজাইন দি জুমকা, আৰু এইটো অলপমান হেভি। আপোনালোকক লাগিলে স্ক্ৰীনশ্বট দিব। গহনা বহুতখিনি আছে বাৰু, ইমানখিনি সময় আপোনালোকৰ পৰা নলওঁ বৰ্তমান। এইটো এটা হেভি ডিজাইনত কৰিলোঁ, আগত কৰিছিলোঁ, এতিয়া বৰ্তমান শ্ব'ৰুমত ৰখাইছোঁ। অলৰেডি এটা বুক হৈছে আৰু এটা আছে বৰ্তমান। যদি আপোনালোকক লাগে স্ক্ৰীনশ্বট দি অৰ্ডাৰ কৰিব পাৰিব। মোৰ হোৱাটছআপ নম্বৰত আপোনালোকে মোৰ গহনাৰ অৰ্ডাৰসমূহ হোৱাটছআপ নম্বৰত কৰিব, যিটো 9101456444। আৰু এটা কৰিলোঁ, এইটো হেন আৰু স্কোৱাৰ কলপতা দি পেলাই কৰিছোঁ ৰেড এণ্ড গ্ৰীণ কম্বিনেশ্যনত। এইটো আপোনালোকক লাগিলে মোক স্ক্ৰীনশ্বট কৰিব। মোৰ দোকানখন মানে মোৰ শ্ব'ৰুমখন বহুতেই সৰু, গতিকে আপোনালোকক আহিলে কেনেকৈ কিমানখিনি পাৰোঁ সহায় কৰিম আৰু গহনাবোৰ চাওক। এইটো কৰিলোঁ অলপ ষ্টনৰ বৰপেটাৰ ডিজাইন কৰিলোঁ আৰু এইটো হোৱাইট ষ্টনৰ পিংক ষ্টনত। গতিকে যিমানখিনি পাৰিছোঁ কালেকশ্যনবোৰ ৰখাইছোঁ। আপোনালোকক যদি আৰু ইয়াতকৈ বেলেগ কিবা ডিজাইন লাগে মোক অৰ্ডাৰ কৰিব। আৰু খাৰু কালেকশ্যনবোৰ দেখাইছোঁ। খাৰু কালেকশ্যনবোৰ ইয়াতে আছে, এণ্টিক আছে, মীনা খাৰু আছে, পিয়'ৰ চিলভাৰত আছে, ধানখিৰা খাৰু আছে, দুটা শিলিখা মুঠি খাৰু, গাম খাৰু সকলোখিনি আছে। আৰু তলতো আছে অলপমান খাৰু, সৰু সৰু থুৰীয়া দুযোৰমান আছে। বহু কষ্ট কৰি এইকেইদিন কাম কৰি আছিলোঁ, গতিকে ইমানখিনি ষ্টক ৰাখিবগৈ পৰা নাই। ইয়াৰ ফিংগাৰিংবোৰ আছে, গতিকে যিখিনি পাৰিছোঁ আপোনালোকক দেখাইছোঁ। আৰু আপোনালোকে মোৰ হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিব। আৰু মই বাহিৰত অলপমান দেখাইছোঁ, বাহিৰত অলপমান গহনা আছে। এইখিনি আছে অলপ হেভি ডিজাইনত, জোনবিৰিৰ লগত জাপি, আৰু এটা ষ্টনৰ ছেট কৰিছোঁ। আপোনালোক লাগিলে আহিব। আৰু এইটো এটা আগত দেখাইছিলোঁ আপোনালোকক দুগদুগী ছেট, দুগদুগী ডিজাইনৰ। আৰু ইয়াত এটা আছে দুগদুগীৰ লগত জুমকা, আপোনালোক লাগিলে স্ক্ৰীনশ্বট দিব। আৰু এটা জাপি ছেট, আৰু এইটো কৰিলোঁ মীনা কৰা চিলভাৰ বেছ গ'ল্ড পলিচ। আপোনালোক লাগিলে অৰ্ডাৰ কৰিব। আৰু আমাৰ লোকেশ্যনটো মই বহুত দীঘলীয়া কৰি দিলোঁ ভিডিঅ'টো, যিমান যি নহওক। আমাৰ লোকেশ্যনটো হৈছে দি নৱধাবা, নগাঁও বাইপাছৰ। এইটো নগাঁও বাইপাছৰ নিশ্চয় একে কাষতে। আৰু আমাৰ ৰন্থলী গাঁৱলৈ সোমোৱাৰ যিটো তোৰণ আছে, তোৰণটোৰ কাষতে মোৰ শ্ব'ৰুমখন। গতিকে আপোনালোক আহিব আৰু আপোনালোকক বিচৰা ধৰণে যদি মই গহনাবোৰ দিব পাৰোঁ ভাল লাগিব। ঠিক আছে, বহুতখিনি কাম বাকী আছে, গতিকে আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।